নমস্কাৰ বন্ধুসকল মই জুনমণিয়ে মোৰ ইউটিউব চেনেল জুনমণিজ লাইভ ডায়েৰীলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো বহুত দিন ভিডিঅ' দিয়া নাই আসলতে তাৰ কিছুমান বিশেষ কাৰণ আছে কাৰণ মানে কি যেহেতু মই কৈছিলো যে 1 অক্টোবৰ তাৰিখে আমি অসমলৈ আহিম তাৰ কেইদিনমানৰ আগৰ পৰাই মোৰ গাটো অলপ ঠিক নাছিল আৰু তাৰ পিছত আমি অসমলৈ 1 অক্টোবৰ তাৰিখে আহিলো ট্ৰেইন যোগে আহিছিলো ট্ৰেইনত আমি 1 অক্টোবৰ তাৰিখে উঠিছো আৰু 3 তাৰিখে ৰাতিপুৱা আমি ঘৰ পালোহি বৰ্তমান এতিয়া মই হহুৰৰ ঘৰত আৰু ভাবিছিলো ভিডিঅ' দিম বনাম কিন্তু জাৰ্নি কৰি অহাৰ বাবে হৰিৰ যেহেতু অলপ ভাগৰুৱা যেন লাগে তাৰ বাবে ভিডিঅ' বনাব পৰা নাই আৰু আমি 3 তাৰিখে ৰাতিপুৱা ঘৰ আহি পোৱাৰ পিছত ভালদৰে গা পা ধুই বস্তু বাহিনীবিলাক অলপ ৰ'দত দিলো ভাত পানী খাই আমি তাৰ পিছত আমাৰ কৰোনা টেষ্টৰ কাৰণে ওলাই গলো ৰেপিড টেষ্ট কৰোৱা হল আৰু তাৰ পিছত আমি ৰিপৰ্ট লগে লগে পালো ৰিপৰ্ট আমাৰ নিগেটিভ আহিল সেইবাবে বৰ্তমান আমি সেফ বুলি ভাবি আছো আৰু বৰ্তমান এতিয়া আমি ঘৰতে আছো ওলাই যাব নোৱাৰো কাৰণ নিগেটিভ আহিলেও আমি কমসে কম 5 দিন ঘৰৰ ভিতৰতে থাকিব লাগিব বৰ্তমান একদিন ঘৰৰ কাম বন বিলাকতে লাগি আছো ঘৰ সাফা কৰা আৰু বস্তু বাহিনী বিলাক স্যানিটাইজ কৰা কাপোৰ ধোৱা এইবিলাক কাৰণ জাৰ্নি কৰি অহাৰ পিছত এতিয়া কৰোনাৰ সময়ত কিবা এটা বস্তু নুধু বুলি গলো নহয় আৰু সেইবাবে বহুতো কাম ললে তাৰ বাবে আপোনালোকলৈ ভিডিঅ' আগবঢ়াব পৰা নাই আৰু সেইবাবে ভাবিলো আজি এটা ভিডিঅ' বনাও আসলতে ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভাবিছিলো কিন্তু আৰম্ভ কৰা নহল ৰাতিপুৱা বহুত কাম থাকে সেইবিলাক কৰি মেলি তাৰ পিছত মাছ ধৰিলো তাৰ ভিডিঅ' ক্লিপ এটা কৰি থৈছিলো কিন্তু ভিডিঅ'টো আৰম্ভহে কৰা নহল সেইবাবে ভাবিলো এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিও আৰু আপোনালোকে মোৰ ভিডিঅ' বিলাক যদি ভাল পাইছে তেন্তে লাইক কৰিব আৰু কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মই চেষ্টা কৰিম এইখন নিজৰ ঘৰৰ পৰা মই আপোনালোকক ভিডিঅ' দি যাবলৈ বৰ্তমান যেহেতু আহি পাইছোহে সেই হেতুকে ভিডিঅ' বনাব পৰা নাই এতিয়া লাহে ধীৰে ষ্টাৰ্ট কৰিম বন্ধুসকল এয়া মালিকে কুকুৰাৰ মাংস ৰান্ধিছে কেনেকৈনো ৰান্ধিছে আপোনালোকে চাই থাকিব আৰু ভাল লাগিলে বনাই খাব তেন্তে ভিডিঅ'টো চাই থাকক শেষলৈকে আদা নহৰু নিদিলে নিমখ দিলা দিয়ে হালধি আদা নহৰু দিয়া যদি দিয়া নহলে মই ভিতৰলৈ যাম পিছত দিবা মছলা দিলা কি কি দিলা জিৰা পাউডাৰ মিট মছলা
জালুকটো কেনে জালুকটো পিছত দিবা না মালে গাড়ী থব লাগিব মা জালুক পাব নাই না বন্ধুসকল এয়া আমাৰ আজি ভাতত আছিল লোকেল মুৰ্গীৰ মাংস আৰু লগতে জোৱাইকৰ বাবে মায়ে দি পঠিওৱা কেইটামান মুগা লেটা হিমানে আছিল আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰো ভিডিঅ'বিলাক চাই থাকিব মোৰ আৰু লাইক কৰিব কমেন্ট কৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ।